আচলতে কি জানে, ডাইৰেক্ট চেলিং বিজনেছ যদি আপুনি কৰি আছে তেতিয়াহ'লে আপুনি যদি মনত ভাবিছে যে ডাইৰেক্ট চেলিং বিজনেছৰ লগত জড়িত হ'লেই ভাল এটা উপাৰ্জন ল'ব পাৰি, কিন্তু এইটো কথা একেবাৰেই ভুল ধাৰণা। কাৰণ আপুনি যদি ডাইৰেক্ট চেলিং বিজনেছ কৰি আছে তেতিয়াহ'লে আপুনি প্ৰথমতে উপাৰ্জন কৰাৰ কথা ভবাৰ আগত আপুনি ডাইৰেক্ট চেলিং বিজনেছনো কি বা এই বিজনেছটো আমি কেনেকৈ কৰিব লাগে এই বিষয়ে কিন্তু আপুনি ভালকৈ শিকি ল'ব লাগিব। যদি আপুনি এই ব্যৱসায়টোৰ কথা ভালদৰে শিকি ল'ব নোৱাৰে তেতিয়া কিন্তু আপুনি ডাইৰেক্ট চেলিং বিজনেছৰ লগত জড়িত হৈও ভাল এটা উপাৰ্জন ল'ব নোৱাৰে। কাৰণ ডাইৰেক্ট চেলিং বিজনেছ জইন কৰিলেই উপাৰ্জন ল'ব পৰা এটা বিজনেছ নহয়। আপুনি কাম কৰিব লাগিব, কামৰ বিনিময়তহে আপুনি উপাৰ্জন ল'ব পাৰিব। গতিকে কেনেকৈনো সেই কামটো আপুনি কৰিব পাৰে সেই বিষয়ে আপুনি আগতে শিকিব লাগিব। গতিকে আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক ক'ব বিচাৰোঁ, ডাইৰেক্ট চেলিং এটা সুন্দৰ বিজনেছ। আপোনালোকে কৰাৰ চেষ্টা কৰক আৰু ভালদৰে শিকি বুজি আগবাঢ়ক। চাব এই বিজনেছৰ লগত জড়িত হৈ ভাল এটা উপাৰ্জন ল'ব পাৰিব। গতিকে আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকৰ লগত ইমানখিনি কথা পাতিলোঁ। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।